वार्म अप कर रहे हैं। मैं तो वीडियो गुड मॉर्निंग। আজি হৈছে সানডে আৰু আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। ডান উইথ দ্য ৱৰ্কআউট আৰু জিমত একদম ভিৰ নাছিলে, বঢ়িয়া ৱৰ্কআউট হ'ল আৰু মেচিনছ ইমান ফ্ৰী আছিলে, চ' ধুনীয়াকৈ এক্সাৰচাইজ হৈ গ'ল। ফিলিং গুড, এনাৰ্জেটিক। নাও বেক টু হোম। घर गई आसो। बैठ गया, इतना आज्ञाकारी है वो। वाह, ओके बाय, कल भाई। खाना नहीं दिया तो गुस्सा। आइटे गা চা ধুই মেলি ৰেডি। আমি আজি যাম মোৰ মাহী ঘৰলৈ। একচুৱেলি যেইবাৰে আমি ঘৰত আহোঁ এনেকুৱা এটা হেৰি মাহী সদায় মাতে, ইনভাইট কৰে লাঞ্চৰ কাৰণে। সদায় ভাত খোৱাকৈ যাওঁ আৰু এইবাৰো মাতিছে। চ' আজিৰ প্লেনিং এইটোৱে। এতিয়া জাষ্ট ৰেডি হ'ম আৰু গা চা ধুই মই অলমষ্ট ৰেডি। বাছ কাপোৰখিনি চেঞ্জ কৰিম, ব্ৰেকফাষ্টটো কৰি যাম। মাহীহঁতৰ ঘৰত যাম আজি এণ্ড আই এম ভেৰি এক্সাইটেড, কাৰণ তাতে গৈ খুব ভাল লাগে। মোৰ কাজিন, মোৰ মাহীৰ ছোৱালী, তাইও থাকিব। তাইৰ এতিয়া বিয়া হৈছে, বাট লাকিলি শ্বি ইজ দেৰ। এতিয়া ঘৰত আহিছে কেইদিনমানৰ কাৰণে, তো তাইকো লগ পাম। বিয়াতো লগ পাইছিলোঁ মাজতে, এই যে বিয়া গ'ল তাতো লগ পাইছিলোঁ, বাট এতিয়া তাইৰ ঘৰত যাম যেতিয়া অলপ বেছিকৈ কথা পাতিব পাৰিম। চ' সেইটো কাৰণে এক্সাইটেড। চ' এতিয়া ৰেডি হ'ম আৰু অলপ দেখাই গৈ থাকিব যে দিনটো। ৰাতিপুৱা জিম কৰিছিলোঁ, আজি জিমত ভিৰ একদম নাছিলে, চ' ইট ৱাজ গুড। 9:30 বাজিবৰ হ'ল আৰু আজি ধুনীয়া ৰ'দ দিছে, চ' ঠাণ্ডা নহয়। আৰু মোৰ গাটো ইমান ঠিক নাছিলে মাজতে, বাট এতিয়া গা ভাল পাইছোঁ। মাহীহঁতৰ ঘৰ গাঁৱৰ ফালে, চ' মোৰ গাঁৱৰ ফালে যাই খুব ভাল লাগে, কাৰণ কি সেইটো এনভাইৰনমেণ্ট আৰু এটমছফিয়াৰ, সেই চাইলেঞ্চ, যিটো এটা পৰিৱেশ, সেইটো নাপাওঁ আৰু সেইটো বহুত ক্ৰেভ কৰোঁ, সেইটো বহুত মিছ কৰোঁ আমি তাত থাকিলে। চ' সেইকাৰণে যেতিয়াই আহোঁ মোৰ সেই এক্সাইটমেণ্টটো ডাবল হৈ যায় যেতিয়া আমি গাঁৱৰ ফালে যাওঁ বা যোৱাৰ প্লেন কৰোঁ। বহুত ভাল লাগে তাতে, মানে একদম নিৰল, ইমান গ্ৰীনাৰী আৰু চৰাইৰ মাত, সেইবিলাক চাই মোৰ বহুত বেছি ভাল লাগে। এণ্ড প্লাছ মোৰ নষ্টালজিক হৈ যাওঁ, কাৰণ কি সৰুতে আমি ছামাৰ ভেকেশ্যন বা উইণ্টাৰ ব্ৰেক আমি সদায় গৈছিলোঁ আৰু থাকিছিলোঁ। চ' সেইটো বস্তু একদম নষ্টালজিয়া ফিল হয় আৰু খুব মনত পৰে। আৰু এনেকুৱা ধুনীয়া ৰ'দ দিছে, অলপমান ওপৰত আহিছোঁ। ঠিক है, अरे ऑरेंज ऑरेंज। ৰ'দ অলপমান। এতিয়া মায়ে ব্ৰেকফাষ্ট বনাই আছে। গা চা ধোৱা হৈ গ'ল যেতিয়া, এতিয়া ব্ৰেকফাষ্ট কৰিম, তাৰপিছত আৰু ওলাই যাম। যাই পাওঁতে চাগে 1.5 ঘণ্টামান লাগিব মাহীৰ ঘৰ। চ' সেয়াই আজিৰ প্লেন। এয়া ব্ৰেকফাষ্ট, চব্জি, ৰুটি পটাপট খাই লওঁ, তাৰপিছত আৰু ওলাই যাম। আৰু আচাৰ, কিহৰ আচাৰ মা? হোম মেড আচাৰ। নেমু আচাৰটো সেইদিনাখন ট্ৰাই কৰিছিলোঁ, বঢ়িয়া হৈছে। এতিয়া ওলাই ৰেডি। পিন্ধিছোঁ এইযোৰ চালৱাৰ, আৰু মায়ে পিন্ধিছে বহুত ধুনীয়া একযোৰ মেখেলা চাদৰ। মা পুৰা একদম ৰেডি, শ্বলো লৈ লৈছে, কাৰণ কি আহোঁতে ঠাণ্ডা হ'ব পাৰে অলপ। চ' এতিয়া যাওঁ। আৰু এতিয়া আমি ওলাই আহিছোঁ। 11:30 বাজিব, মানে 11:15 হ'ল ওলাওঁতে। আৰু আজি ধুনীয়া ৰ'দ দিছে, চ' এতিয়া গাঁও গৈ আছোঁ, মাহীৰ ঘৰ।
লৈ লোৱা আৰু আৰু কি বুনিয়াটো ভুজিয়াটো নালাগে তাতেতো আছে হ'ব এয়া লৈ লোৱা পাৰিবানে মা নাই পাৰিব লাহে লাহে লৈ থাকা इधर अंदर अंदर शायद तुम्हारी দিব ओके बाय टुकु भाई टुकु पढ़ा शुना কৰিছানে নাই পঢ়া শুনা কৰিছানে নাই কি গাড়ীখন লগাই আহি আছে ৰবা মাই একদম লাগি গৈছা নেকি কি কৰি আছা চবক কামত চবকে কামত লগাই দিছা তুমি তাতেও ৰ'দতে আছিলো মই ছদিলা কাৰণে হা खाना खाए से महा পাৰিব টিকলুচ না মৰম লগা বহি আছে देखो बेंगन बेंगेना घৰৰ শাক পাচলি ফুল ঘৰৰ বাৰী ये क्रोटॉन्स है ना क्रोटॉन्स कोई धूप पूरी लगती है तो एकदम ब्राइट ब्राइट हो रखे रसीन ये वाला स्टारडस्ट
ले निकी आप भी क्या कर रहे हेल्पर वाह वाह बढ़िया আৰু এয়া আমি কথা পাতি আছো দুই ভনী আহি অলপমান ৰেষ্ট মানে কি আৰু ইফালে চালোঁ আৰু বাৰী ইফালে ফুল এইবিলাক চালোঁ খুব ভাল লাগে এনেকৈ আৰু এতিয়া আমি দুটাই এই কথা গপ্প মাৰি আছোঁ কথা পাতি আছোঁ কাপোৰৰ কথা কিবাৰ কথা মানে বহুত কথা ওলায় সেয়ে আমি কথা পাতি এবছৰৰ পিছতহে লগ পালোঁ নেকি ন তোমাৰ বিয়াতে লগ পাইছিলোঁ লাষ্টটো তাইৰ এবছৰ হ'ল বিয়া হোৱাৰ আৰু ময়ো ঘৰত অহা এবছৰ ধৰি অহাই নাছিলোঁ আৰু এতিয়া অহাৰ পিছত এতিয়া তোমাৰ বিয়াৰ সময়ততো তেনেকুৱা লগ পোৱাৰ মানে হেৰিটো বিয়া বুলিয়ে চাব ন সিমান এটা হেৰি নহয় এতিয়াহে মানে ধৰি লোৱা ভালকৈ কথা পাতিছে এতিয়া সেইদিনাখন বিয়াটোতো ইমান হেৰি নাছিলে ন বিয়া বুলি আৰু নৰ্মেল হেৰি আছিলে কিন্তু এতিয়া আৰু অলপমান মানে হেঁপাহ পলাই কথা পাতিছোঁ আৰু সেয়াই মানে আৰু এনেকৈ লগ পাই খুব ভাল লাগে আৰু নেক্সট টাইম আৰু কেতিয়া লগ পাওঁ নাজানো মানে আমাৰ হেৰি কোঅৰ্ডিনেট কৰি ল'ব লাগিব মেছেজ কৰি কিনে কি আমি আহি আছোঁ বা তুমি আহি আছা নে কেতিয়া আহিবা আমি আহি আছোঁ তুমি আহা তেনেকৈ হেৰি কৰি মিলাই ল'ব লাগিব তেনেকৈ মিলাই ল'ম আৰু তাই থাকে তেজপুৰত সেইকাৰণে অলপমান দূৰ হয় আৰু মইতো সিফালে যায়ে পোৱা নাই কিন্তু তেনেকৈ আমি আহাৰ প্লেন তেজপুৰত নেক্সট টাইম ট্ৰাই কৰিম তেজপুৰ ঘূৰিম তুমি দেখাবা জেগা তেনেকুৱাকৈ প্লেন কৰিম আৰু তেজপুৰ ঘূৰিব যাম আছোঁ ব'লা এতিয়া ভাত খাবৰ টাইম হৈ গ'ল এতিয়া মায়ে কি প্ৰিপাৰেশ্যন কৰিছে আজি সৰু মাছ এইটো পটল ভাজি ন मैं बोल रही थी ना पटल भाजी परवल Indonesia? ये आपका चलो स्टार्ट करो ये दिखाना पनीर दिखा খাই আছোঁ ভাত পেট ভৰি গৈছে খুব টেষ্টি पेट भर गया पेट भर रहे ভাত খোৱাৰ পিছত এণ্ডিং বস্তু এইটোৱে মেইন তামোল মেইন এতিয়া ভাত খোৱাৰ পিছত অলপ ৱাক কৰিছোঁ ইমান খালোঁ লাজ চাহ ইভিনিং চাহ 4:30 বাজিলে আৰু আন্ধাৰ দৰ্জা নহয় খিৰিকী বন্ধ আৰু আন্ধাৰ হৈয়ে গ'ল আৰু ইয়াতে ঠাণ্ডাৰ দিন যিহেতু এই চুৱেটাৰো পিন্ধি লৈছে গাঁৱৰ ইফালে ঠাণ্ডা বেছি আমাৰ তাতছে বেছি ঠাণ্ডা এতিয়া আমি চাহ খাই আছোঁ enjoying evening tea with sister, with my dearest sister. Mogi Mahi hator sa number 1 taste. আৰু আমি ঘৰ আহি পালোঁ জাষ্ট 5 মিনিটমান হ'ল আহি চেঞ্জ কৰিলোঁ এতিয়া খাম চাহ
অলপ চাহ খাব মন গৈছে ট্ৰাফিক ইমান নাছিলে বাট আহোঁতে অলপ চলপো ট্ৰাফিক থাকেই দিনটো তেনেকেই গ'ল আৰু খুব ভাল লাগিল মাহীৰ ঘৰত গৈ আৰু কেতিয়া লগ পাওঁ নাজানো নেক্সট টাইম যেতিয়া আহিম তেতিয়া চ' নেক্সট টাইম কেতিয়া আহোঁ এতিয়ালৈকে প্লেন নাই একো চাম বাৰু কিন্তু সেই আৰু এতিয়া ঘৰ এতিয়া চাহ খাম আৰু এতিয়া চাহ আৰু লগতে চানা খুৰ্মা লগত চাহ